নমস্কাৰ। শব্দৰ কল্লোল। পৃথিৱীখন যে কৃত্ৰিমতাত ডুব গৈছে, আপুনি বাৰু অনুভৱ কৰিছেনে? সৰহসংখ্যক মানুহ স্বাৰ্থপৰ হ'ল। ইজনে সিজনৰ প্ৰতি মৰম, ভালপোৱা, আন্তৰিকতা নোহোৱা হ'ল। কেৱল প্ৰয়োজন, সুবিধা, স্বাৰ্থৰ বাবেহে আনক ভাল পায়। কোনেও কাকো আন্তৰিকতাৰে মৰম, সহায় কৰিব নিবিচাৰে। আন্তৰিকতাৰে কথা ক'ব নিবিচাৰে। এই কৃত্ৰিম সমাজত, কৃত্ৰিম কৰ্মবোৰৰ মাজত শান্তি আছেনে? মানুহৰ ৰূপত ভাৱৰীয়া। এই মানুহবোৰ অতীতৰ সহজ সৰল পৃথিৱীখনলৈ যদি ঘূৰি নাযায়, তেন্তে মানুহৰ ৰূপত নেথাকিব। ধন্যবাদ।